হে এভৰিৱান গুড মৰ্ণিং। আজি এফালে যাব ওলাইছোঁ, বৰ ধুনীয়া জেগা এটাত যাব ওলাইছোঁ। ককাই এইফালে ককাই হাই এটা দি দে। বৰ ধুনীয়া জেগা এটাত যাব লৈছোঁ। চ' আপোনালোকেও মোৰ লগত ব'লক, গৈ থাকিলে গম পাই গৈ থাকিব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। ৰেডি হৈ আছোঁ আৰু যাবলৈ। অঁ ৰেডি হৈ আছোঁ আৰু এতিয়া চব ভৰাই মেলি আজৰি হৈছোঁ। কলখিনি ভৰাব আছে, কলখিনিও ভৰাই ল'ম। মানে ক'ত যাব লৈছোঁ আপোনালোকে অকণমান আইডিয়া কৰিলে গম পাব। ভিডিঅ'টো চাই গৈ থাকক, ভিডিঅ'টো চাই গৈ থাকিলে গম পাই গৈয়ে থাকিব বাৰু। চ' ভাবিলোঁ আপোনালোকৰ লগতো আজি দিনটো শ্বেয়াৰ কৰোঁ। চ' এতিয়া চাই গৈ থাকক আৰু। এইফালে কলথোকা হাজবেণ্ড আৰু আমাৰ ঘৰৰ মৰমৰ ককায়ে মিলিজুলি ধুনীয়াকৈ ভৰাই ল'লে। বাকী মাহ প্ৰসাদ, কলপাত, ফল মূল গোটেইখিনি ৰেডি কৰি ল'লোঁ। এতিয়া আমি ধুনীয়াকৈ গৈ আছোঁ। আপোনালোকো মোৰ লগত গৈ থাকক, গম পাব। বৰ ধুনীয়া, আচলতে এটা ধৰ্মীয় অনুষ্ঠানলৈ বুলিয়ে ওলাইছোঁ। ক'লৈ ওলাইছোঁ গৈ পালে বাৰু ক'ম। ভিডিঅ'টো চাই গৈ থাকক, তেতিয়াই গম পাব সকলো। এতিয়া আমি গৈ আছোঁ ডিব্ৰুগড়লৈ যোৱা, যিটো তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়লৈ যোৱা বাইপাছ, সেইফালেদিয়ে যাত্ৰা আৰম্ভ কৰিছোঁ। কাৰণ আমাৰ গন্তব্যস্থান সেইফালেদিয়ে যাব লাগিব। চ' এতিয়া আপোনালোকে ভিডিঅ' চাই গৈ থাকক, ধুনীয়াকৈ গম পাই গৈ থাকিব। ওলাওঁতে আকৌ ৰীল এটাও বনাই ল'লোঁ। সেইটো আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰি দিলোঁ, কাৰণ আমাৰ কাৰণে এইটো ৰীলটো মেইন আৰু সকলোৱেতো জানেই, ছোৱালীবোৰে বিশেষকৈ। এতিয়া মাজতে আলি কিনাৰতে ফল মূল কিবা ওলাইছিলে, লোৱা হৈছিলে। তেতিয়া হাজবেণ্ডে মৰমতে পনিয়ল দুটা লৈ আনিলে খাবলৈ। বহুত দিনৰ মূৰত পনিয়ল খালোঁ, ভাল লাগিলে খাই।
আমি আচলতে আহিছোঁ আইথান এখনত। আইথানখন ৰহমূৰীয়া বুলি ঠাই এখনত আছে। সেই ঠাইখন তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ভিতৰতে অন্তৰ্গত। আহোঁতে ভাবিলোঁ যাত্ৰাটো আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ, কাৰণ পৰিৱেশটো ইমান ধুনীয়া আছিলে নহয়। যেতিয়া আমি গাড়ীত গৈ আছোঁ চাই ইমান ভাল লাগিছিলে ভিউটো, একদম গাঁৱৰ মানে একদম নেচাৰেল পৰিৱেশ। মইনো আগতেও কৈছোঁ মই এইবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভাল পাওঁ আৰু মোৰ নিজৰো বহুত বেছি ভাল লাগে। চ' একদম গছ গছনিবোৰৰ মাজেৰে গৈ ইমান বেছি ভাল লাগিছে। পৰিৱেশটো চাওকচোন, একদম গাঁৱৰ পৰিৱেশ, কোনো যান্ত্ৰিকতা বুলিবলৈ নাই, কোনো প্ৰদূষণ বুলিবলৈ নাই, একদম প্ৰদূষণমুক্ত গাঁৱৰ পৰিৱেশ। চ' এতিয়া আমি আহি পাই গ'লোহি এয়া য'ত আইথান আমি আহিছিলোঁ যে, সেই আইথানত আমি আহি পাইছোঁ। এইফালে দেখিছে নহয় মানুহ ইয়াত বহুত বেছি ভিৰ হয়। গাড়ীবোৰ দেখিছেনে কেনেকৈ পাৰ্কিং কৰি ৰাখিছে। এইখন মেইন গেট। এতিয়া আমি ধুনীয়াকৈ পূজা অৰ্চনাবোৰ দি ল'লোঁ, ধূপ চাকি লগাই ল'লোঁ, ধুনীয়াকৈ পূজা অৰ্চনা দি এতিয়া লাহেকৈ আৰু বাকী নাম ল'ব, তাত বহিম। এইফালে এয়া মামী হয়, মানে মোৰ হাজবেণ্ডৰ মামী হয়। এইফালে ধুনীয়াকৈ আৰু প্ৰাৰ্থনা কৰি মেলি মনটো সঁচাকৈ বৰ ভাল লাগিলে আজি গৈ। জেগাটো ইমান বেছি ধুনীয়া, একদম শান্ত। এইফালে মোৰ শাহু মা আৰু মামী কিবা আৰু ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিছে চাগে। তাৰপিছত এইফালে চাওকচোন আইথানখন এইখনেই হয়। ইয়াত কিমান মানুহৰ ভিৰ হয়। আপোনালোকো ইচ্ছা কৰিলে যাব পাৰে। কিবা মনৰ যদি কিবা আশা থাকে বা কিবাকিবি যদি আপোনালোকে আগবঢ়াব খোজে, ধুনীয়াকৈ গৈ ইয়াত দান বৰঙণি দি দিলেই হয়। আমিও তেনেকৈয়ে গ'লোঁ ধূপ চাকি দি, আৰু আমি ধুনীয়াকৈ এভাগী শৰাইও আগবঢ়ালোঁ আৰু এভাগী ভোজনীও আগবঢ়ালোঁ। চ' এতিয়া এনেকৈ চাহ তাহ খাই লৈছোঁ, আৰু এনেকৈ গোপিনীসকলৰ মাজত বহি বা নামঘৰত চাহ খোৱা মজাই বেলেগ। সকলোৱে এতিয়া মিলিজুলি, এইফালে মোৰ শহুৰ দেউতা, এইফালে শাহু মা, এইফালে মামী, সকলোৱে বহি লগতে চাহ খাই লৈছোঁ। খাই লৈ এতিয়া এইফালে নাম লৈছে আৰু এনেকৈ নাম লোৱা বহিছোঁ। আৰু এইখন সোমোৱা গেটখন দেখিছেনে, পৰিৱেশটো ইমান বেছি ধুনীয়া, চালে মানে চাই থাকিব মন যাব, বহুত বেছি ধুনীয়া হয়। চ' আপোনালোকে চাওকচোন কিমান ধুনীয়া। ইয়াত মানে আহিলে মনটো বহুত বেছি ভাল লাগি যাব। আৰু এইফালে যে দেখিছে এইটো পুখুৰী হয়, ইয়াতে বনাই দিছে, হাঁহবোৰো চৰি থাকে। আৰু ইয়াত মানে ইমান ধুনীয়াকৈ মাছবোৰ ওলাই থাকে খাবলৈ দিলে। মই অকণমান ভিডিঅ' কৰি ৰাখিছোঁ বাৰু। আৰু আজি তাতে বতৰটো ইমান বেছি ধুনীয়া আছিলে, একদম ঠাণ্ডা বতাহ দি আছিলে। এইফালে মাছবোৰ ইয়াত কিবাকিবি খাবলৈ দিলে ওলাই আহে, আৰু চাবলৈ এটা মানে ধুনীয়া পৰিৱেশ। আৰু এইখিনি দেখিছেনে মাছবোৰ কেনেকৈ ওলাই আছে। কেমেৰাত অকণমান ধৰিব পৰা নাই বাৰু। চাওকচোন কিমান ধুনীয়া লাগিছে। এইজনী আকৌ জেঠাই, মোৰ হাজবেণ্ডৰ জেঠাই। বোলো অকণমান আমি খোজকাঢ়োঁ ব'লক, ইমান ধুনীয়া পৰিৱেশৰ আৰু মনোমোহা পৰিৱেশটো যদি উপভোগ নকৰোঁ আৰু তেন্তে যোৱাৰনো কি আমাৰ সাৰ্থক হ'ব, নহয়নে বাৰু। চ' ভাবিলোঁ অকণমান খোজকাঢ়োঁ ব'লক, দুইজনী গৈ তেনেকৈ অকণমান খোজকাঢ়িলোঁ। এইফালেদি আচলতে সোমাই আহে। সোমাই অহা এণ্ট্ৰেঞ্চটো বহুত ধুনীয়াকৈ বনাইছে। আকৌ এইফালে ধুনীয়াকৈ ফুল চুলবোৰো লগাই দিছে।